সুন্দৰ নমস্কাৰ আজি খেলটো হৈছে এটা শব্দ কম ইংলিছত এই শব্দটো স্পেলিংটো কৈ দিলে হ'ল হেতুৱে খেলা এটা উপলক্ষে এটা পেকেট দিয়া হ'ব যোনে ক'ব পাৰিব ৱৰ্ডটো দিয়া লাইন পাতা নমস্কাৰ দি নামটো জনাই দিয়া নমস্কাৰ মোৰ নাম ইয়াস কুমাৰ বৰদলৈ কোন ক্লাছত পঢ়ি আছা এইপিনে কোৱা নমস্কাৰ মোৰ নাম শ্ৰী জুবিন কুমাৰ বৰদলৈ ক্লাছ 5ত নমস্কাৰ শ্ৰী গিজিদি বৰদলৈ ক্লাছ 4 নমস্কাৰ নীলম বৰদলৈ ক্লাছ 5 নমস্কাৰ নিউপল বৰদলৈ ক্লাছ 5 নমস্কাৰ নয়নমণি বৰদলৈ ক্লাছ 6 নমস্কাৰ মোৰ নাম অনিল কুমাৰ গছ মই 3 নমস্কাৰ শ্ৰী প্ৰহ্লাদ বৰদলৈ ক্লাছ 5 নমস্কাৰ শ্ৰী ৰাজীৱ কোচ ক্লাছ 5 কেজন আছে হাত ডাঙাজন ক্লাছ 5 1 2 3 4 5 5ত 5 হয়নে 5ত 5 হয়নে এনে প্ৰথম শব্দটো হৈছে ইংলিছত কি কয় শব্দ ইংলিছত কি কয় ৱৰ্ড ৱৰ্ড কয় নে নকয় হে ৱৰ্ড বুলি কয় নে নকয় শব্দ হ'ল ইংলিছত ৱৰ্ড এটা ৱৰ্ডটো হ'ল ইউ ইউ বানান কোৱা YOU য়েছ এটা পেকেট লৈ লোৱা গুড এতিয়া ইউটো হ'ল আমি এতিয়া গুড বুলি ক'লে কি কি কয় গুড মানে কি য়েছ ভাল এতিয়া গুড স্পেলিংটো কোৱা GOT হোৱা নাই GOOT হোৱা নাই DD ভালকৈ কোৱা GOOD য়েছ লৈ লোৱা এটা পেকেট গুড এইটো হৈছে গুড এটা ভাল হয়নে নাই এতিয়া 3 নম্বৰ ৱৰ্ড হৈছে অলপ আগলৈ হা অলপ আগলৈ হা তোমালোকে এইটো ফ্ৰণ্টত আহিবা হা এতিয়া কেমেৰা সন্মুখত দেখা পাবা তেতিয়া ভইচটো ভাল আহিব হয়নে নাই আমাৰতো স্পীকাৰ নাই আমি মোবাইলত যিটো আকৰ্ষণ কৰে মাত সেইটোৱে হৈছে হয়নে নাই গুড এতিয়া 3 নম্বৰ ৱৰ্ড হৈছে থেংকছ মানে কি ধন্যবাদ ধন্যবাদ হয়নে ধন্যবাদ এতিয়া জানা ধন্যবাদ থেংকছ মানে অসমীয়া আমাৰ অনুবাদলৈ হ'লেগৈ ধন্যবাদ হয়নে নাই এই থেংকছটো ইংলিছত বানান কৈ দিয়া স্পেলিং কৈ দিয়া THANKS হে THANKS এই হৈছে ৰাইট বঢ়িয়া বঢ়িয়া হাততালি এটা বজোৱা বঢ়িয়া এতিয়া সকলোৱে এদিকে আহা সকলোৱে এদিকে আহা এতিয়া আপোনালোকৰ মুখে মুখে থকা এটি নতুন চেনেল কি চেনেল ভিডিঅ'বোৰ ভাল লাগিলে কি কৰিব লাগিব সুন্দৰ শুনিছে নহয় যদি ভিডিঅ'বোৰ ভাল লাগিছে লাইক কমেণ্ট এটা কৰি দিব কমেণ্ট বক্সত জনাই দিব কি হৈছে খেলখন আৰু কেনেকুৱা পাইছে আৰু নতুনবাৰ যদি ভিডিঅ' চাইছে ছাবস্ক্ৰাইব কৰি ল'ব বেল আইকনটো প্ৰেছ কৰি ল'ব যেতিয়া আমি ভিডিঅ'বোৰ দিওঁ আপোনালোকৰ সন্মুখতে পাব আজিলৈ